Hello everyone. আজি দেওবাৰ গৰখিনি মানে যি সকলে নতুনকৈ চাকৰি পাইছে ন সুইটি ভাবিলো পিকনিক এটা খাওঁ এ সুইটি তোৰ লগত কিমান দিনৰ চিনাকি কৈ দে একদম কলেজত পঢ়া মাৰ 2017 চনৰ পৰা ভাবিলো লগ কৰাও হ'ব কিন্তু আমি বিজি থাকো ন আজি দিনটো ফ্ৰী আছে তো গৈছো ধনখিৰি পাৰত খাম তাতে বস্তু আছে কি হয় মই অকণ দেখুৱা আৰু এতিয়া মাংস কিনিবলৈ বজাৰলৈ আহিছো আমি আৰু এজনী হ'ল মোৰ লগৰ ববিতা একদম কলেজৰ দিনৰ পৰা এতিয়ালৈকে আছো আমি কি আছে দেখা চাহত ব্ৰেকফাষ্ট কৰিবলৈ মানে 12টাই বাজিলেগে আৰু 10টাতে আহে এইফালে এইকেইটা লৈ আহিছে দেখা এয়া হ'ল মোৰ লগৰ অংকুৰ একদম ক্লাছ 8ৰ পৰা আমি একেলগে পঢ়িছোঁ ডিগ্ৰীও কৰিছোঁ DLEDও কৰিছোঁ আৰু এয়া মিণ্টু অংকুৰ কাটিছনে কি আছে কৈ দে আজি পিকনিকত গাহৰি হাঁহ মুৰ্গী লোকেল মুৰ্গী এয়া হ'ল প্ৰাচুৰ্যদা সি আহি পাইছেহি অলপ দেৰিকে হেৰুকে দিছো কেনেকৈ প্ৰাচুৰ্যদা এয়া গাহৰি বনাই আছো গাহৰি অংকুৰ আৰু মই অংকুৰে ভাত এইফালে চাই দিয়া মিণ্টুৱে কি কৰিছে ৰৈ আছা দৰ্শক মিণ্টু এফালে দালি ৰৈ আছা ৰোৱা এফালে আলু ভাজি আছে ছোৱালীখিনি বহি আছো দেই এইটো অংকুৰ এইটো হ'ল লোকেল মুৰ্গী গাহৰি ৰবা হাঁহ কি ভাত খাবহে লাগে আমাৰ পিকনিক শেষ হ'ল যাবলৈ লৈছো এইফালে চাই দে কেনেকুৱা লাগিলে আজি বহুত দিনৰ মই লগ পালো কেনেকুৱা লাগিলে বঢ়িয়া মিণ্টু কোলা মোলা হৈ গ'ল অংকুৰ বাই বাই